হাই এভৰিৱান আজি ৰাতিপুৱাই ডিব্ৰুগড়ৰ পৰা ঘৰলৈ বুলি যাব ওলাইছোঁ আৰু যাওঁতে অলপ সময় বায়ে ড্ৰাইভ কৰিলে একাপ ধুনীয়া চাহৰ জুতি ল'বৰ কাৰণে এঠাইত ৰখিছোঁ আৰু সেই ঠাইখনত খুব ধুনীয়া বতাহ বলি আছিলে গৈ থকা অৱস্থাত এটা খুব ভাল লগা মুহূৰ্ত পালোঁ ভাগৱত অনা হৈছিলে সকলোৱে সেৱা জনাইছে লগতে আমিও জনালোঁ তাৰপাছতে বাৰ অলপ শ্বপিং আছিলে আৰু ঘৰ আহি অলপ জিৰাই পিনে আকৌ ৰাতিলৈ পূজা চাব বুলি আহিছোঁ কিয়নো নিজৰ ঠাইখনত পূজা নাচালেতো ভাল নালাগে পূজাশালীত মানুহৰ সমাগম কম যদিও ভাল লাগিছে কিয়নো মানুহ যিমান কম হয় বজাৰ কৰিবলৈও ভাল পোনপ্ৰথমে আমি কাপোৰ কিনিব বুলি গ'লোঁ কুৰ্তি কেইটামান দি আছিলে 150 আৰু এতিয়া ইমানেই বোকাত গৈছোঁ খোজকাঢ়ি চাওকচোন মোৰ চেণ্ডেলৰ অৱস্থা বেয়া হৈ গৈছে মানে জোতা পিন্ধি নগ'লোঁ তাতে এতিয়া ছোৱালী মানুহৰ দুৰ্বলতাৰ বস্তুবিলাক দেখি গৈছোঁ ফুলি চেইন এইবিলাক সকলোবিলাক বস্তু কিনাৰ পাছত আমি এতিয়া ফটো উঠিব বুলি আহিছোঁ নাজাৰা কলনীৰ ভিতৰত ইমান ধুনীয়া মানে ভিউটো তাতে বায়ে মই ফটো ভিডিঅ' দুইটাই উঠি ল'লোঁ তাৰ পাছতে ঘৰ আহিলোঁ বাৰু আজিলৈ মানে বাই বাই মোৰ ভিডিঅ'টো শেষলৈকে চাবলৈ বহুত ধন্যবাদ।